সেইদিনাখনে আপোনালোকক মই কৈছিলোঁ যে গেছ কৰক মই ক'লৈ গৈ আছোঁ আৰু আপোনালোকে গেছ কৰিব নোৱাৰিলে হয়তো। তো এয়া আমাৰ চিংকিৰাণীক আপোনালোকে দেখিছেই, চিংকিৰাণীক দেখি হয়তো বহুতে চিনিয়ে পালে। আৰু সেইফালে মোৰ বা হয়, মোৰ বাহঁতৰ ঘৰলৈ আহিলোঁ। মোৰ হাঁহি উঠিছে কাৰণ আজি এসপ্তাহ 15 দিনমান হোৱাই নাই নেকি, 10 দিনমান হৈছে হ'বলা। মই বাহঁতৰ ঘৰৰ পৰা গৈছিলোঁ, মই আকৌ ৰিটাৰ্ণ আহিবলগীয়া হ'ল ইয়ালৈ। এফালে ভিনদেউৱে লৈ আছে লটাৰী টিকেট। আমি দেৱালী লটাৰী খেল খেলিবলৈ যাওঁ। আমাৰ তাত মাজুলীত যিহেতুকে লটাৰী পতা নহয় বাৰু, মাজুলী বেলেগ জেগাত পাতে যদিও মই নাজানো, কিন্তু আমাৰ সেইডোখৰত দেৱালীৰ সময়ত এনেকুৱা লটাৰী খেলবোৰ খেলা নহয়। ইয়াতে খেলে, বহুত বেছি ভাল লাগিছে। এইবাৰ ময়ো খেলিছোঁ দেই, ফাৰ্ষ্ট টাইম টিকেট লৈছোঁ আৰু উপহাৰ হিচাপে মই পালোঁ এয়া 10 টকীয়া উজালা এটা। খেলিলোঁ 20 টকা, পালোঁ 10 টকা। আৰু এইফালে আজি নেক্সট ডে ওলালোঁ বা মই টাউনলৈ বুলি। আৰু আমাৰ ধুনুনে দেখিছেনে, আমাক যাবলৈ নিদিয়ে। আৰু বা আৰু মই এয়া দুজনী আহিলোঁ টেম্পুতে, আহি পেলাই বজাৰকেইটা কৰি ল'লোঁ। বজাৰবোৰ দেখি আপোনালোকে অনুমান কৰকচোন বাৰু কিহৰ বজাৰ কৰিছোঁ। তো সেয়াই আমাৰ বজাৰ সমাৰো কৰি হৈ গ'ল। চ' আজিৰ ভিডিঅ'টি মানে